Hello, my dear friends. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এডভেঞ্চাৰাছ অসমীয়া লৰা ইউটিউব চেনেলটোলে। লগতে এই ভিডিঅটো মই শৰ্টকাট ৰাউট টু নংষ্টইনৰ সেকেন্ড ভিডিঅটোৰ শেষৰ পিনৰ পৰা পুনৰবাৰ আৰম্ভ কৰিছো। আহক এবাৰ পুনৰবাৰ মাওফানলুৰৰ সৌন্দৰ্য উপভোগ কৰো। তো ফ্ৰেন্ডছ, ফাইনালি আমি এতিয়া মাওফানলুৰৰ লেকটোত আছো, নেচাৰেল লেক। তো এটা লেকটো তোমাৰ সেইফালে আছে, গোটেই লেক আৰু পুখুৰী সদৃশ মানে ডাঙৰ আৰু এইফালে আছে, আৰু আনটো আপোনালোকে তলতো দেখা পাব। ব'টিং ফেচিলিটি এভেইলেবল আছে, দুখনকৈ হোমষ্টে টাইপ, ট্ৰেভেলাৰ নেষ্ট আৰু এখন আছে, দুখন আছে। তো ইয়াতে থকাৰ সুবিধাও আছে। অকণমান আগলৈ আহক। কিমান এই যে ফুলবোৰ দেখিছেনে? এইবোৰ কিন্তু আমাৰ তাতেও হয়। এইবোৰ এটা ফুলৰ নিচিনা লাগে, ৰঙা ৰঙা কলহটো টাইপ। আৰু ভেলিটো চাওক, খুব ধুনীয়া। আৰু সেই তাতে এটা দেখিছে মানে পুখুৰী সদৃশ। লেক মানে পুখুৰী, পুখুৰী মানে লেক। কি আছে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, তেনেকুৱা কথাষাৰ আৰু ভাল লাগিব। ইয়াৰ পৰা আমি যাম মাৰখাম ভেলী, তাৰপিছত যাম জুকো ভেলী, মেঘালয়ৰ জুকো ভেলী। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি নংষ্টইন আহোঁতে মাওফানলুৰত লগ পালোঁ। তো এতিয়া বন্ধুৱেই আৰু। তো কথাটো হৈছে কি, ভাল লাগিছে এখেতক লগ পাই। আৰু এখেতৰ এটা কি ইনষ্টিটিউট আছে? ৱেট মেনেজমেণ্ট হয়, নিউট্ৰিশ্যন এণ্ড ৱেট মেনেজমেণ্ট ৱেলনেছ চেণ্টাৰ। ৱেট মেনেজমেণ্ট ৱেলনেছ চেণ্টাৰ আছে আপোনাৰ অল্ড পাছপৰ্ট অফিচৰ ওচৰতে। হয়, অল্ড পাছপৰ্ট অফিচৰ হাউচিং কলনী। তেখেতক কণ্টেক্ট কৰিব পাৰে। তেখেতৰ নামটো নৱজ্যোতি আৰু তেখেতৰ ফোন নাম্বাৰটো 8486983815। তো আপোনালোকে কণ্টেক্ট কৰিব দেই দাদাক। নিউট্ৰিশ্যন আৰু ৱেট লছৰ কাৰণে, ৱেট লছ, ৱেট মেনেজমেণ্ট, যিকোনো ৱেট মেনেজমেণ্ট আৰু ৱেট লছ, ৱেলনেছ ছেক্টৰৰ কাৰণে। তো সঁচা কৈছোঁ, আপোনালোকে ভাল পাইছোঁ, মানুহটোক লগ পাই মজা লাগিছে। তো ময়ো যাম, এইটো কমাম, আপোনালোকে আহিব। ধন্যবাদ। हमें जब से मुहाबत हो गई है, ये दुनिया खूबसूरत हो गई है। हमें जब से मुहाबत हो गई है। तो माय डियर फ्रेंड्स, माय डियर सब्सक्राइबर्स एंड व्यूअर्स, यही है माओफानलुर विलेज। माओफानलुर जो काफी सुंदर जगह है, जो लिटिल पैराडाइज इन मेघालय हार्ट, जिसको आप जन्नत भी बोल सकते हैं, क्योंकि यह चारों ओर वैलियों से घेरा हुआ है। ये काफी सुंदर प्लेस है गाइस, आप लोग जरूर विजिट कीजिए। आप लोग एटलीस्ट 2 दिन यहाँ पे रह सकते हैं। यहाँ पे फेयर भी बहुत कम है, होमस्टे का फेयर भी बहुत नॉर्मल प्राइस एज कम्पेयर टू सेरापुंजी, सोहरा। तो आप लोग यहाँ पे काफ़ी खुश होंगे, क्योंकि यहाँ पे तकरीबन 5-6 होमस्टे है, लेकिन अच्छा है बहुत। और यहाँ पे जो नेचुरल श्रीन लेक में है ड्रेनलिना कॉटेज एंड आपका ट्रेवलर नेस्ट, इनका फेयर है पर डे शायद 2500 एंड अदर्स होमस्टे का 1500 में आपको मिल जाते हैं। तो काफ़ी अच्छा है गाइस। एंड दूसरा बात ये भी है कि माओफानलुर क्यों फेमस है? माओफानलुर इसलिए फेमस है क्योंकि यहाँ पे सेकेंड हाईएस्ट पीक इन मेघालय है, और साथ ही साथ यहाँ पे चारों ओर वैलियों से घिरा हुआ है। नेचुरल श्रीन लेक में आपको बोटिंग फैसिलिटी मिलेगा, हाइकिंग, फिशिंग और बहुत कुछ मिलेंगे। काफ़ी अच्छा लगेगा, और आपको एक अलग सा सुकून महसूस होगा इन पहाड़ियों पे। तो चलिए धीरे धीरे हम लोग निकलते हैं, और यहाँ से हम लोग मेघालय जुको वैली पहुँचेंगे, और आप लोग को मैं दिखाने की पूरी कोशिश करेंगे। धन्यवाद। এতিয়া আমি গৈ আছোঁ তোমাৰ জুকো ভেলী, যিটো নাগালেণ্ডত আছে, ঠিক তেনেদৰে মেঘালয়তো আছে জুকো ভেলী। জুকো মানে জুকো ভেলী, মেঘালয় জুকো ভেলী। ইয়াৰ পৰা তোমাৰ মাওলাংফুৰ পৰা তোমাৰ 13 কিলোমিটাৰমান দেখাইছে। তো আমি গৈ আছোঁ।
কিন্তু সবচেয়ে মস্তি কথা কি ইয়াতে পুৰা একদম দেখিছানে পুৰা তোমাৰ স্কচৰ খেতি স্কচ মই তোমালোকক দেখুৱাম চাবা এয়া স্কোৱাচ আছে এইটো চব লাগি আছে স্কোৱাচ কিন্তু এইটো দেখিছে লাগি আছে স্কোৱাচ লাগি আছে নাই দেখা ন বেক কেমেৰা দি দেখাই স্কোৱাচ এইটো স্কোৱাচৰ খেতি চাৰিওফালে স্কোৱাচৰ খেতি দেখিছেনে আৰু এয়া স্কোৱাচ এই ভিতৰত কিমান স্কোৱাচ পুৰা হৈ পৰি আছে দেখিছেনে পুৰা স্কোৱাচৰ খেতি চাৰিওফালে স্কোৱাচৰ খেতি আছে যিফালে যায় এইফালে দেখিছে কিমান স্কোৱাচৰ খেতি এই গোটেইবোৰ স্কোৱাচৰ খেতি হয় আৰু সেইফালেও আছে সেই পাহাৰত উঠিছিলোঁ যে গোটেই সেই পাহাৰৰ ওপৰলৈকে গৈছোঁ গোটেই স্কোৱাচৰ খেতি আপোনালোকক আৰু স্কোৱাচ দেখাম স্কচ কিমান স্কচ খাব চাওক দেখিছে স্কচৰ খেতি চাওক দেখিছেনে পুৰা নংষ্টইন ৰাস্তাত স্কচৰ খেতিয়ে ভৰ্তি এইটো চাওক মজা লাগি গ'ল আৰু সঁচাই ভাল লাগিল তোমাৰ মাউলামপুৰৰ পৰা 10 কিলোমিটাৰ নহয় 13 কিলোমিটাৰমান আহি ঠিক ৰোড চাইড ভিউ হয় চাওক এইটো নংষ্টইন ৰোড হয় নংষ্টইন শ্বিলং ৰোড এইফালে শ্বিলং আৰু এইফালে নংষ্টইন তো ইয়াতে আহি এটা বস্তু ভাল লাগিল খুব সেইটো হ'ল আপোনালোকে চাওক ইয়াৰ ভিউটো দেখা পাইছেনে সম্পূৰ্ণ ভেলি এটা অলপ ফেফাব লগা হয় যিহেতু শকত হয় মই অকণমান ওজনটো অকণমান বেছি কাৰণে তো কওক কেনেকুৱা লাগিছে ঠাইডোখৰ কমেণ্ট কৰি জনাব আৰু ভাল লাগিছে ঠাইডোখৰ খুব ভাল লাগিছে নংষ্টইন মই নাযাওঁ বুলি ভাবিছিলোঁ মাউলামপুৰৰ পৰাই ঘূৰি উভতি যাম বুলি ভাবিছিলোঁ কাৰণ দূৰো হয় গুৱাহাটীলৈ আজি উভতি যাব লাগিব যিহেতু চাওক বহুত দূৰলৈতো দেখাব নোৱাৰোঁ কেমেৰাত এইখিনিয়ে আবদ্ধ হৈছে কিন্তু বহুত দূৰলৈকে আছে এইখন ভেলীটো তো ভাল পাব আপোনালোকে কমেণ্ট কৰি জনাব ধন্যবাদ পাৰিলেতো মই সেইখন পাহাৰলৈকে গ'লোঁ হয় তাৰ পৰা চাগে সেইখন ওপৰত পাহাৰ দেখিছেনে আপোনালোকে ওপৰত দেখিছেনে আৰু আছে তো ক'ৰবাত ছাঁ পৰিছে এইখিনি ছাঁ পৰাৰ কাৰণে দেখিছেনে কেনেকুৱা হৈছে এইখিনিত আৰু এয়া তো কিন্তু সিফালে ইমান দূৰ নাযাওঁ নেক্সট টাইম আকৌ আহিম এই ঠাইখিনি ভাল লাগিছে সঁচাই তো এতিয়া অকণমান আগলৈ যাওঁ মেঘালয়ৰ জুকো ভেলী যিটো আছে এইটোৱে ভেলীটো হয় চাগে হয়তো আমি এনেকৈ আগেদি ঘূৰি পেলাই মেইন এণ্ট্ৰি গেটটো পাম গাইজ তো অলপ আগতে যিটো ঠাইত মই ৰ'লোঁ আপোনাক ভেলীটো দেখুৱালোঁ সেইখিনি ৰোড চাইড ভিউ হয় আৰু আজিকালি আপুনি যদি নংষ্টইন টুৰিষ্ট স্পটছ বুলি মাৰে তেতিয়া আপোনালোকে চাব এই বৰ্ডখন দেখা পাব ৱেষ্ট খাচী হিলছ ডিষ্ট্ৰিক্ট মই দেখাই আছোঁ আপোনালোকক 1 মিনিট এই বৰ্ডখন চাওক ৱেলকাম টু ৱেলকাম টু নৰ্থ লং নংষ্টইন ৱেষ্ট খাচী হিলছ ডিষ্ট্ৰিক্ট মেঘালয়া 793119 তো এই ঠাইডোখৰ আপোনালোকে সচৰাচৰ হেৰিত চালেও গম পাব স্পটবিলাকত নংষ্টইনৰ স্পটবিলাকত এই বৰ্ডখন থাকে তো এতিয়া এই ভেলীটোৰে সৌন্দৰ্যখিনিয়ে দেখা পাব ইয়াৰ পৰা অকণমান বেলেগকৈ দেখা পাব দেখিছেনে কেনেকুৱা লাগিছে আপোনালোকে কওক লাইক কহিমাৰ জুকো ভেলী যিটো কহিমাৰ পৰা অকণমান আগত গৈ আছে ঠিক তেনেদৰে এই ঠাইডোখৰ মেঘালয়ছ জুকো ভেলী বুলি কয় আপোনালোকে যদি অনলাইন মেপতো চাৰ্চ কৰে মেঘালয়াছ জুকো ভেলী
তো আপোনালোকক এইখিনিতে দেখাব তো ৰোড ভিউটো চাওক অসম ভিউ হয় দেখিছেনে এইটো ৰোড ভিউ আপোনাৰ মই আকৌ ওপৰলৈ গৈ আপোনালোকক দেখাম তো অসম ভিউ হয় একদম আৰু বাকীটো ভেলিটো দেখি হয় দেখাই আছোঁ আপোনালোকক Oh my god, awesome place. ফেফাই গৈছোঁ কিন্তু আপোনালোকক দেখুৱাম মই দেখিছে এতিয়া চাওক ইয়াৰ পৰা ভিউটো অকণমান বেলেগ চাওক দেখিছেনে তো কেনেকুৱা লাগিছে ক'ব তো যিহেতুকে ৰাস্তাৰ কিনাৰতে হয় অকল এইটো বুলি নহয় সেইটো এটা পইণ্ট আগতো এটা পইণ্ট আছে সেই পইণ্টটোতো আপোনালোকে এনেদৰে ঠিক বহা জেগা আছে ঠিক আছে আপোনালোকে তাতেও বহিব পাৰিব বা যিকোনো এটা ভেলীৰ ওপৰত মানে টিলা এটাত বহিব পাৰিব ধুনীয়াকৈ খাব পাৰিব তে ভাল পাব এই ঠাইখিনি সঁচাই অতুলনীয় মানে এটা চিনেৰী আৰু সেইটো এটা লেক হয় পুখুৰী সদৃশ লেক মই এনেই ধেমালি কৰিছোঁ দেখিছেনে আৰু এইটো চাৰ্চ হয় সেইটো এটা চাৰ্চ আপোনাৰ এইফালেদি উঠি যাব লাগে এই ৰাস্তাটোৰে আৰু ৰাস্তাটো আপোনাৰ এয়া গাড়ীবোৰ গৈ আছে আপোনালোকে দেখিছে চাগে সেয়া গাড়ীবোৰ যে গৈ আছে তো এই পাহাৰখনৰ ছাইডেৰে ৰাস্তাটো গৈছে একচুৱেলি মোৰ গাড়ীখন সেয়া তলত থৈছোঁ দেখিছেনে তো এইটোৱে ৰাস্তাটো তো ফ্ৰেণ্ডছ প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব ধন্যবাদ সকলোকে নেক্সট আগলৈ নংষ্টনলৈ যাওঁ অকণমান আগলৈ গৈ তাৰো অকণমান সৌন্দৰ্য উপভোগ কৰোঁ ভাল লাগিছে এই ঠাইখিনি খুবেই ভাল লাগিছে দেই আপোনাৰ যিহেতু ভেলী হয় এটা এনেকুৱা চাওকচোন ভাল লাগিছে বহুত ভাল লাগিছে খেতিও কৰিছে মাজত ধানৰ খেতি আছে ধানৰ খেতি কৰিছে দেখিছে সেয়াই ঠিক আছে গাইজ তো ভেলীৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু আগলৈ যাওঁ অকণমান তো ফ্ৰেণ্ডছ বৰ্তমান চাওক এই ঠাইখিনি পালোঁ এই ঠাইখিনি আপোনাৰ ৰাস্তাৰ ছাইডতে অকণমান ৰৈছোঁ আৰু ইয়াৰ পৰা আপোনাৰ নংষ্টইন 7 কিলোমিটাৰ কিন্তু সেইফালে আৰু যাব মন নাই কাৰণ ঘূৰিও যাব লাগিব গুৱাহাটী প্ৰায় 2টা বাজেই আৰু চিধা গ'লে আপোনাৰ তুৰা ৰাস্তা দেখাইছে তুৰা আপোনাৰ 221 কিলোমিটাৰ আৰু নংষ্টইন 7 তুৰা ৰাস্তাটোতে চিধা চাগে আমি গ'লে আমি বকো হৈ পেলাইও আপোনাৰ ওলাব পাৰিম বাট মই খবৰ ল'লোঁ ৰাস্তাটো বৰ্তমান বৰষুণৰ ছিজন কাৰণে ইমান ভাল বা সুবিধাজনক নহ'ব বুলি ক'লে বাকী বিশেষ নাজানো আৰু দুধনৈও ওলাব পাৰি দুধনৈটো বহুত লং হৈ যাব দুধনৈৰ পৰা গুৱাহাটী বহুত দূৰ হৈ যায় তো বকো হ'লে বা ছয়গাঁও হ'লে বেছি দূৰ নহয় মানে মোৰ আকৌ ঘূৰি এইফালেৰে এনেকৈ যাব মন যোৱা নাছিলে বাট এতিয়া ভাবিছোঁ ইয়াৰ পৰা নংষ্টইনৰ টাউনখন এবাৰ মানে ঘূৰি ইয়াৰ পৰা পোনে পোনে উভতি যাম গুৱাহাটীলৈ তে বলক গৈ থাকোঁ ৰ'দো দিছে প্ৰখৰ ৰ'দ দিছে দেখিছেনে আকাশত দেখিছেনে বহু ৰ'দ দিছে